বন্ধুহত এলকহল বস্তুতে জীৱনত মানে নিজেতো বৰবাদ হোৱা যাবই, আনকো বৰবাদ কৰা যাব, লগতে ঘৰৰ মানুহকো বৰবাদ কৰা হ'ব। চাওক, এলকহল খাব নালাগে, আৰু যদি একদমেই খাব, যদি আপোনালোকে নোখোৱাকৈ থাকিব নোৱাৰে, চাওক সপ্তাহৰ মূৰত মাহৰ মূৰত এবাৰ খাওক। চাওক, মানে কি ক'ম, এইটোৰ কাৰণে মানে কাজিয়া এখন, বিৰাট ডাঙৰ কাজিয়া এখন হৈ যায়। চাওক, মোৰ এজন লগে এলকহল খাইছে, মই কিবা এটা কৈছোঁ, সি সহ্য নকৰিলে, কিন্তু যেতিয়া এলকহল নোখোৱাকৈ থকাৰ পিছত কিবা এটা কোৱা যাব না, তেতিয়া সি সেইটোৰ পৰা সদায় দূৰত থাকে, কাজিয়াৰ পৰা সদায় দূৰত থাকে। তো এলকহল খোৱাটো মই নিবিচাৰোঁ। চাওক, গুটখা যে শিখৰ বিমল চব আছে, তো এইবিলাক খালে কি হ'ব? তো ক্ষতিয়ে হ'ল, আজি কি পেটৰ বিষ, কালি কি অমুক, কালি কি আৰু কিবা। সেইকাৰণে মই ভাবোঁ ইয়াৰ পৰা দূৰত থকাটো দৰকাৰ। আৰু যদি কমাব নোৱাৰে, তেতিয়াহ'লে এটা কাম কৰিব, সপ্তাহৰ মূৰত অলপ কেতিয়াবা খাব, এনেকৈ লাহে লাহেকৈ এৰি দিয়ক আপোনালোকে। তো এৰি দিলে বেছি কামত আহিব। তো আজি দুপৰীয়া ভাত খাই আছে, পুৱা ভাত খাই উঠি নাওমান কিবা তামোল খাইছে, সেইটো বাৰু কথা নাই, তামোল অলপ খোৱাটো একো ডাঙৰ কথা নহয়। কিন্তু গুটখা এনেকুৱা বহুত বস্তু একেলগে সোমাই দিয়া, খোৱাৰ পিছত, ভাত খাই উঠি খোৱাৰ পিছত কিবা লাভ হ'ব নেকি? একো লাভটোতো একো নহ'ব। চাওক, ভাত খাই উঠি, চাওক, মোৰ মতে এটা আহি কিনে কিবা এটা মুখত দিয়ক, ভাল বস্তু মুখত দিয়ক। চাওক, আঙুৰ, আপেল এনেকুৱা ফলজাতীয় বস্তু বহুত আছে। চাওক, গুটখাইতো আমাৰ শৰীৰততো আকৌ ৰস উৎপন্ন কৰিব নোৱাৰে, সি ধ্বংসহে কৰিব আপোনাৰ লিভাৰৰ পৰা মুখমণ্ডল, চাওক, এনেকুৱা বস্তু ধ্বংস কৰি দিব। ইয়াৰ পৰা সদায় দূৰত থকা দৰকাৰ। আৰু বহুতে মানে সেইটো এৰিবলৈ চেষ্টা নকৰেই। মই এইকাৰণে কৈছোঁ যে আপোনালোকে এৰক। আপোনালোকে বেলেগৰ কাৰণে নহয়, আপোনালোকে নিজৰ কাৰণে, যে মই নিজে সুস্থ হৈ থাকিম, শৰীৰটো ভালে ৰাখিম, মই ষ্ট্ৰং হৈ থাকিম, তেনেকুৱা হ'লেহে ঠিক হ'ব। চাওক, এইটো নহয় যে ঘৰৰ মানুহৰ কাৰণে মই মদ এৰিলোঁ, এইটো আপুনি নিজৰ কাৰণে এৰক, নিজৰ কাৰণে নিজে কিবা এটা কৰি দেখুৱাওক, যে মই মদ এইটো কৰি কিনে এইটো এনেকুৱা কৰিছিলোঁ, মই তাৰপিছত মই এৰি দিলোঁ মদটো। তো এনেকুৱা কৰক। কিছুমান বস্তু এনেকুৱা হৈ যায়, মদ খাই আছে, ৰাস্তাত বাগৰি থাকে। চাওক, যোনদিনা আপোনালোকৰ কিবা এটা বস্তু নোহোৱা হৈ যাব ন, লিভাৰ, কিডনী বা এনেকুৱা বস্তু কিছুমান নোহোৱা হৈ যাব না, যিদিনা দুটা কিডনীৰ জেগাত এটা কিডনীৰে আপোনালোকে চব কৰিব লাগিব না, সিদিনা ওলাই যাব আপোনালোকে যি মদ গুটখা এইবিলাক খাই না, ওলাই যাব। মই এইটোৱে কথাই ক'ম যে এইবিলাকৰ পৰা দূৰত থকাটো মই বিচাৰোঁ। আৰু আপোনালোকৰ ঘৰৰ মানুহেও বিচাৰে, আপোনালোকৰ লগ বন্ধুৱেও বিচাৰে, আৰু আপুনি নিজেও বিচৰাটো দৰকাৰ, বিৰাটে ইম্পৰ্টেণ্ট। মদে ধ্বংস কৰি দিব পাৰে, আপোনাকতো ধ্বংস কৰিবই, লগতে আপোনালোকৰ পৰিয়ালক, লগতে লগ বন্ধু বহুতকে ধ্বংস কৰি পেলাব। চাওক, লগ এজনে যদি আপোনালোকক খোৱাৰ কাৰণে কৰে, যে এইটো খাই, এইটো বিৰাটে বেছি ভাল, তো আপোনালোকে খাব যায় কিয়? সিয়াৰ লগত লগ হৈ থাকক, সি ল'ৰাজন ভাল, কিন্তু সি বস্তুটো খায়, মদ খায়, জাদা, বিড়ি, চিগাৰেট, গুটখা এইবিলাক খায়। ইয়াৰ পৰা দূৰত থাকক, যে মই নাখাওঁ। তো এইটো নহয় যে নাখাব, সি দিব, আপুনি নাখাব, সি আপোনাৰ পৰা দূৰত গুচি যাব, সেইটো নহয়। সি আকৌ কওক যে এনেকুৱা, সি নুবুজে, এদিন বুজিব। মই আগতে ক'লোঁ যে যেতিয়া দুটা কিডনীৰ জেগাত এটা কিডনী দি সি চব কৰিব লাগিব না, সিদিনা গম পাই যাব। তো এনেকুৱা বস্তু নাখাব। সিদিনা মই কিবা এটা এজন মানুহৰ ঘৰত গৈছিলোঁ, তাৰপিছত এটা সৰু 5 বছৰীয়া ল'ৰা এটাই দেউতাকৰ কাৰণে আমাৰ গাঁৱলীয়া মদটো সেইটো নিব আহিছে। মই এতিয়া সুধিছোঁ যে ইমান সৰু ল'ৰাটো কিয় নিব আহিছে? তো য'ত নিব আহিছে তেখেতে ক'লে যে এনেকুৱাকৈ পঠাই দিছে, বোধহয় মাকে পঠাই দিছে। চাওক, ল'ৰাজনে আপোনালোকে এনেকুৱা কৰিব নালাগে। চাওক, সি আজি এনেকৈ আছে, আজি লৈ গৈছে, কালি আনিছে, ইয়াৰ পৰা ইয়াত দিছে, কালি ঢালি কোনোবাক খাব, নেক্সট দিনা সি অলপ খাব, তাৰে এসপ্তাহ পিছত আৰু অলপ খাব, আৰু
এমাহমান হোৱাৰ পিছত সি গুচি যাব। তো মই ভাবোঁ মদটো আমি দূৰত ৰখা উচিত, মদ চাধা বিড়ি চিগাৰেট চব দূৰত ৰখা উচিত। যদি ইমানেই ইম্পৰ্টেণ্ট আপোনালোকৰ তো সদায় নাখাব। কিছুমানেতো ডেইলি মোটামুটি 2, 3, 4 পেকেট 20 পেকেটলৈকে শেষ কৰি দিয়ে। তো আপোনালোকে যদি এৰিম বুলি ভাবিছে চব গেপছ ৰাখক, গেপছ ৰাখি খাওক। তাৰপিছত এনেকুৱা এটা কাম কৰক যে সেইটো যিটো মগজুত আপোনালোকে ল'ব লাগে যে এইটো খালে নহ'ব, তো সেইটো বস্তু আঁতৰি যাব। তো এইটো বস্তু খাব নালাগে। ময়ো ভাবোঁ যে এইটো বস্তু খাব নালাগে, আৰু মই নিজে নাখাওঁ, সেইকাৰণে মই আপোনালোকক কৈছোঁ। চাওক এদিন যেতিয়া অজয় দেৱগনে যেতিয়া বিমলৰ এডভাৰটাইজ দিছিলে, মই ভাবিছিলোঁ যে বিমল কি বস্তু। মোৰ তেতিয়া আছিলে 9, 10 এনেকুৱা আছিলোঁ। তাৰপিছত কি বস্তু, তো মই বহি আছিলোঁ, এজন ল'ৰা আহিলে যে এইটো বস্তু কি বস্তু বোলে। মই চিন্তা কৰোঁ যে এইটো দেখোন অজয় দেৱগনে এডভাৰটাইজ দিছিলে, চাওঁ বাৰু খাই চাওঁ। 2 টুকুৰমান দিছোঁ, মুখত দিছোঁ, একো নাই, মই পেলাই দিছোঁ। বোলো ইয়াৰ পৰা কি উৎপাদন হয়, শৰীৰটো ধ্বংসহে হয়। তাৰপিছত প্ৰথম সিদিনা মুখত দিছিলোঁ। এতিয়ালৈকে মই এইবিলাক একো নাখাওঁ। আপোনালোককো কৈছোঁ, একো লাভ একো নহয়, ক্ষতিহে আপোনালোকৰ হ'ব। কালি আপোনালোকৰ কোনোবাই ক'ব যে তোৰ এনেকুৱা হৈছে, স্বাস্থ্যটো এনেকুৱা হৈছে, তই জিম কৰ, তই দৌৰ। আপুনি একো কৰিব নোৱাৰিব। নাওমান কিবা অলপ ধৰি লওক বুকদান অলপ মাৰিলেয়ে ভাগাৰ ধৰিব, তো একো কৰিব নোৱাৰিব। আৰু জিমো কৰিব নোৱাৰোঁ। জিমত মিছামিছি জবৰদস্তি গ'লে আপোনালোকৰ দেহাটোৰ ক্ষতি হ'ব। তো মই ভাবোঁ এইবিলাকৰ পৰা দূৰত থাকক, আৰু যিমান পাৰে সিমান নোখোৱাৰ কাৰণে চেষ্টা কৰক। সেইটো বাদ দি বেলেগ এটা বস্তু খাওক। চাওক আপেল আঙুৰ আছে, এইবিলাক খাওক। 20 টকা এটাৰ আঙুৰ যদি ডেইলি খায় আপোনাৰ শৰীৰটো ধুনীয়া হ'ব। তো আপোনালোকে বেলেগৰ পিছত লাগিব নালাগে, আপোনাক নিজে সি চাব। তে এই চব ধুনীয়া বস্তু সদায় চকুত লাগে, সেইকাৰণে ময়ো কৈছোঁ। তো এইবিলাকৰ পৰা দূৰত ৰাখি বেলেগ এটা বস্তু খোৱা কৰক ডেইলি। মোটামুটি 2 মাহ 3 মাহ খোৱাৰ পিছত পূৰা ঠিক হৈ যাব আপোনালোকে। সেইকাৰণে মই ক'লোঁ যে সেইবিলাক খোৱাত কৰি আপেল আঙুৰ খাওক, নিজৰ হেল্থটো ঠিকে ৰাখক, হেণ্ডচাম হৈ থাকক। হেণ্ডচাম হৈ থকাটোৱে দৰকাৰ, কাৰণ দুখীয়া মানুহ এজনেও সেই খায়, মদ খায়। তো মদ খালেতো লাভ নহ'ব না। তো মই ভাবোঁ যে ইয়াৰ পৰা দূৰত থকাটো মই বিচাৰোঁ। দুখীয়া মানুহ এজনৰ পিন্ধা উৰা লেতেৰা পেতেৰা কৰি থাকে, লেতেৰা হৈ থাকিলে এজন ধনী মানুহে কিয় আপোনাক ৰেচপেক্ট কৰিব। চাওক যেতিয়া দুখীয়া মানুহ হ'লেও তেতিয়া আপুনি ধুনীয়া হৈ থাকিব না, নিজে ধুনীয়া হৈ থকাটো বিচাৰে বা ধুনীয়া হৈ থাকিব না, তেতিয়া আপুনি মাতিব নালাগে, আপোনাক নিজে মাতিব। তো এইখিনিৰ কাৰণে মই আজি ভিডিঅ'টো বনালোঁ। আপোনালোকে ইয়াৰ পৰা দূৰত থাকক। আপোনালোকে এটা বস্তুৱে ভাবকচোন যে মদটো শিখৰ, বিমল, চাধা মদ যি আছে বহুতো ইত্যাদি ইত্যাদি, তো এইবিলাকে আপোনালোকক কিবা দিছেনে নাই? যদি দিছে তেতিয়াহ'লে খাওক, যদি দিয়া নাই তেতিয়াহ'লে খাইছে কিয়? মইতো দিয়া আজিলৈকে এটা শব্দও শুনা নাই। চব ধ্বংসহে কৰি আহি আছে। তো সেইকাৰণে মই কওঁ মদটো নাখাব। আপোনালোকে নিজে চাওক, মোক দিছেনে নে সি নিজে ধ্বংস হৈছে। চব মদটোৱে আপোনালোকক লাভ দিছে নে লছ দিছে? লছটো আপোনালোকে নিজে ভাবি চাওক। লছটো কোনোদিনো কৰিব নালাগে। আপোনাৰ লছ হ'ব মানে ঘৰৰ মানুহৰ লছ হ'ব। ধন্যবাদ।